নমস্কাৰ, মই ধ্ৰুৱজ্যোতি বৰাই কিকত কিয়ৰ এক নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি হয়তো জানে বা বহুতে হয়তো নাজানে, দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ কৰা হয় বেশ্যালয়ৰ মাটি। কিন্তু কিয়? আচলতে হিন্দুসকলৰ বিশ্বাস অনুসৰি যেতিয়া এজন ব্যক্তিয়ে বেশ্যালয়ত গৈ প্ৰৱেশ কৰে, তেওঁ বেশ্যালয়ৰ দুৱাৰমুখতে এৰি যায় তেওঁৰ সমগ্ৰ সুচিতা, তেওঁৰ সমগ্ৰ পবিত্ৰতা। যিটো এজন ব্যক্তিয়ে দুৱাৰমুখতে তেওঁৰ সমগ্ৰ সুচিতা, তেওঁৰ সমগ্ৰ পবিত্ৰতা এৰি যায়, গতিকে দুৱাৰমুখৰ এই মাটিখিনি অত্যন্ত পবিত্ৰ মাটি বা অত্যন্ত পুণ্য মাটি বুলি বিশ্বাসীসকলে গণ্য কৰে। গতিকে এই পুণ্য মাটিৰে কাৰিকৰসকলে দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ। আন এক জনবিশ্বাস, মহিষাসুৰে দেৱী দুৰ্গাক অত্যন্ত অবলা বুলি ভাবিছিল। দেৱী দুৰ্গাৰ মৰ্যাদা আৰু দেৱী দুৰ্গাৰ সতীত্বৰ ওপৰত তেওঁ হাত দিব বিচাৰিছিল। দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰি প্ৰমাণ কৰি দিলে নাৰী কেতিয়াও অবলা নহয়, নাৰীক কেতিয়াও সেৱা চকুৰে চাব নালাগে। গতিকে বেশ্যালয়ৰ মাটি ব্যৱহাৰ কৰি এই সমগ্ৰ নাৰী জাতিৰ প্ৰতিয়ে এই সন্মান প্ৰদৰ্শন কৰা হয়। আন এক জনবিশ্বাস, যিহেতু দুৰ্গা পূজাত নৱকন্যাৰ পূজা কৰা হয়, নৱকন্যাৰ পূজা অবিহনে দুৰ্গা পূজা অসম্পূৰ্ণ। নৱকন্যাৰ অন্যতম কন্যা হ'ল বেশ্যা। গতিকে বেশ্যালয়ৰ মাটি দুৰ্গা পূজাৰ সময়ত অত্যন্ত পবিত্ৰ বা পুণ্য হৈ পৰে। এতিয়া আপোনালোকৰ হয়তো মনত প্ৰশ্ন উঠিব, অসমৰ যিসকল কাৰিকৰ আছে বা যিসকলে দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰা হয়, তেওঁলোকে ক'ৰ পৰা মাটি আনে? উত্তৰ শিলচৰৰ পৰা। এইখিনি সময়ত শিলচৰৰ পৰা অসম উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ বেশ্যালয়ৰ মাটি যায়। ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে, কমেণ্ট কৰিবলৈ, লাইক কৰিবলৈ বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।